হেল্ল' বন্ধুসকল, চ' আজি আকৌ আনিছোঁ আপোনালোকৰ আগত নতুন ব্লগ এটা লৈ। মানে আজি মানে অলপ ওলাই যাওঁ, মানে সোণাপুৰ ছাইড, মানে বাইদেৱে মাতিছে তো তাতে। 346 minutes later. গাইছ, আমি এটা জেগাত আহিছোঁ, মানে বাইদেউহঁতৰ ঘৰত। ৱাটাৰফল এইটো, মানে বহুত পুৰণা ৱাটাৰফল। ইয়াতে এতিয়া পানী চানী ইমান নাই। যেতিয়া বৰষুণ পৰে তেতিয়া পানীৰ মানে এনেকুৱা হয় ন, আৰু এইবিলাক চব পানী ইয়াৰ পৰা পানী উঠায়। দেৱতা থাকা বুলি হেৰি কৈছিলে ইয়াতে মানে কি মানে হেৰি শিপিনী বিলাকে যে বস্তুবিলাক সা সৰঞ্জাম বিলাক থাকে ন, মুহুৰা চহুৰা মাকু এনে ইত্যাদি ধৰণৰ ইয়াতে তাৰমানে ৰাখে বুলি তাৰমানে কৈ সেইকাৰণে এইটো বস্তুটো আমাক তাৰমানে ভাঙিব দিয়া নাই। এনেকা এইটো তাৰমানে বহু যুগৰ পৰা আছে এইটো শিলটো ন। এই নিজৰা কথা তাৰমানে গোটেই গাঁৱৰ মানুহে জানে, আৰু আটাইতকৈ তাৰমানে পৰিষ্কাৰ থকা নিজৰা হয় পানী এইটো আছিলে। এতিয়া অৱশ্যে অলপ খৰালিৰ কাৰণে অলপ হেৰি হৈছে, পানী কম হৈছে। এইটো খুব মানে ধুনীয়া হয়। পানীটো বৈ আহে। পানী মানে আগতে ইফালৰ পৰা আহিছিল হা, তাৰপিছত এতিয়া মানে ভূমিকম্প দিওঁতে অলপ ডিছপ্লেচ হৈ গ'ল, সেইটো বন্ধ হৈ গ'ল। তাৰপিছত এবাৰ ইটো ছাইডৰ পৰা আহে আৰু এতিয়া পানীটো তাৰপিছত জমা হয় ইয়াতে টেংকি নিচিনা জমা হৈ কিনে তাৰপিছত ইফালে মানে ভিনদেউহঁতে আৰু এঘৰ আছে মানুহ, সিহঁতে ইয়াৰ পৰাই এইটো পাইপডালেৰে মানে লৈ ধুনীয়া পুৰা চাফা পানী আৰু খাব পাৰি আৰু। মিটিঙা গছ আছে সেইখিনিত ওপৰত। আৰু গুঠি আহিছে নে নাইবা চোৱাই নাই মই। কেমেৰাটো ভাল আছে। আৰু এটা বস্তু দেখাই আছোঁ গাইছ, বাঁহৰেও যে ঘৰ ধুনীয়াকৈ সাজি ল'ব পাৰে, সেইটো এটা এনে উদাহৰণ আৰু এক্সাম্পল। চাওক ধুনীয়া। আৰু এটা কথা কৈ আছোঁ, এইবিলাক চব বাঁহেৰে আৰু এইবিলাক বাঁহেৰে। এইটো হ'ল ডাইনিং ৰুম, বাঁহৰ ডাইনিং ৰুম দেই কিন্তু। আৰু এইটো হ'ল মানে কিমান চনত জানেনে? আপোনালোকে গেষ্ট কৰিব নোৱাৰিব। মানে 1966 মানে ঘৰটো বনোৱা হৈছিল, তথাপিও এতিয়ালৈকে ধুনীয়া হৈ আছে। কালাৰ চালাৰ কৰি দিলে আৰু বেছি ভাল লাগে। এতিয়া ভাল লগা হৈ আছে, ধুনীয়া। এইটো আমাৰ পাকঘৰ, বেৰাৰে পাকঘৰ। ইমান ধুনীয়া ক্লিন হৈ আছে। ওৰে নোসোমাও পাকঘৰত। এইটো বৰঘৰ, কাৰ্বিসকলৰ এইটো মানে কি মন্দিৰ বুলিও কয়, আমি বৰঘৰ বুলি কওঁ। সেইটোৱে নুংপিয়াহেন। আগৰ পিনৰ পৰা দেখাই আছোঁ আপোনালোকক, চাব। এইটো হ'ল কৰিডৰ, এইটো নতুনকৈ ঘৰ বনাইছে, এইটো কৰিডৰ। দেখুৱাই 1966 বনোৱা ঘৰ, চাওক কিমান মজবুতকৈ খাৰা হৈ আছে এতিয়ালৈকে। আৰু ইয়াত এটা টেগো আছে, মানে 1966 যে বনোৱা হৈছিল সেইটো এটা এইটো আছে চব। ইয়াতে এটা বহুত ডাঙৰ প্ৰব্লেম এটা, আৰু ইমান ডাঙৰ প্ৰব্লেম নহয়। এইটো মানে হ'ল এই ঘৰৰ ফ্ৰণ্টতে মানে ব্ৰইলাৰ ফাৰ্ম খুলি দিছে, দুৰ্গন্ধ, পুৰা গোন্ধবিলাক গোটেইখিনি ঘৰৰ ভিতৰত সোমাই যায়, থাকিব নোৱাৰে গোন্ধ। সেইটো গোন্ধতে মানে মানুহৰ বেমাৰ চেমাৰো হৈ যাব পাৰে।
এইটো নতুনকৈ বনাইছে এতিয়া জাষ্ট ৰিচেণ্টলি তো বাইদেৱে আমাক ৰুটি আৰু হাঁহৰ কণী লোকেল হাঁহৰ কণী দিছিল কিন্তু মই নাখাওঁ আৰু লগতে লাল চাহ কি লাগে আৰু তো ভিডিঅ'টো চাই কেনে পালে কমেণ্টত জনাই দিব আৰু যদি ভাল লাগিছে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আমাৰ ভিনদেউ মানে মোৰ ভিনদেউ মানে আগত গৈ আছে মানে ৰাস্তাটো চিনি নাপাম বুলি কৈ আছে কিন্তু চিনি পাওঁ কাৰণ মামাহঁতৰ ঘৰ যাব লাগে মোৰ মানে ইফালে নহয় আৰু এটা ৰাস্তা আছে সেইটোদি তো আজি মানে বহুত লৰালৰিকৈ আহিলে মানে আৰু ভিনদেউ এতিয়া মানে বিয়াত যাব চ' সেইটোৰ কাৰণে আৰু মানে বাইদেউজনী আজি মানে সিহঁতে বিহু নাচাৰ মানে পাৰ্টি খাইছে মানে আজি ত' সেইটোৰ কাৰণে বহুত লৰালৰিকৈ আহিলোঁ আহি কিনে আমি চিঠি দিলোঁ কিনে এতিয়া মানে গৈ আছোঁ আৰু ঘৰত চাওক গাইজ ভিউ ফাইনেলি গাইজ ঘৰ আহি পালোঁ বহুত ভাল লাগিছে তো ভিডিঅ'টো চাই কেনে পালে যদি ভাল লাগিছে লাইক কৰি দিব আৰু শ্বেয়াৰ কৰি দিব লগতে ছাবস্ক্ৰাইবো কৰি দিব যোনবিলাক নতুন চ' আৰু ওচৰতে থকা বেল আইকনটো দবাই দিব আৰু চ' এতিয়া বাই বাই